ফোন কৰোঁ তাইক। ভয়ো লাগে নহয়, ছোৱালী আৰু ভূত দুটা ভয়ানকে। কোৱা। হেল্ল' পৰি, বহুত মিছ কৰি আছোঁ তোমাক। হৈছে দিয়া, ব্ৰেকআপ হোৱা এমাহো হোৱা নাই, তোমাৰ মিছ কৰিব লগা হ'লেই নে? মানুহৰ এবছৰ হৈ যায় তাৰ পিছতহে কল কৰে। ভাল পাওঁ তোমাক, তুমিয়ে মোৰ শেষ প্ৰেম। হ'ব, হেভি বাজেটৰ ডাইলগটো মাৰিব নালাগে। পৰি আহি যোৱা আকৌ ৰিলেশ্যনশ্বিপত, তুমিওতো মোক ভাল পাইছিলা। ভাল পাইছিলোঁ, এতিয়া নাপাওঁ। কিয়? কি কিয়? মই এতিয়া একচুৱেলি তোমাক ভাল নাপাওঁ বাবা, তোমাৰ মুখখন চাবলৈ মন নাযায়। তুমি মোক ভাল নাপাবও পাৰা পৰি, কিন্তু মই তোমাক এতিয়াও বহুত ভাল পাওঁ। আৰু ময়ো এতিয়া তোমাক বহুত ভাল নাপাওঁ। চোৱা, মই যি কওঁ একদম মুখত কওঁ, সেইকাৰণে মোৰ স্ৱেগ লেভেলটো বেছি। কিন্তু এতিয়া তোমাৰ আৰু মোৰ মাজত একো নাই। আচ্ছা বুজিলোঁ, তুমি মোক সেইটো ৰিজনৰ কাৰণে এৰিছা ন? তোমাক এৰাৰ বহুত কাৰণ আছে ৰক্তিম। কোনটোৰ বা কথা কৈছা? বাৰ। ন' ডাউট সেইটো ৰিজন 80% কামত দিছে ব্ৰেকআপত। মই পিছত তোমাক চৰি কৈছোঁতো। চৰি ক'লে কি হ'ব? তুমি সিদিনা মোৰ লগত বাৰত গৈ একেবাৰে নিচা কৰি ওচৰৰ মানুহজনৰ লগত কাজিয়া কৰিছা, আৰু খঙতে বিয়েৰ বটলটো লৈ মোৰ মূৰতে মাৰি দিছা। মানে তুমি নিচাত গমেই নাপালা কাক মাৰিব লাগে। সেইটো কাৰণে চৰি। তুমি যাক মাৰিব ওলাইছিলা সেই মানুহজনে লাষ্টত মোক হস্পিটেলত লৈ গ'ল, আৰু তুমিতো বহি তাতে পেক মাৰি আছিলা। যি হ'ল আৰু নেক্সট টাইম এনেকুৱা নহয়। নেক্সট টাইম একো হ'বলগীয়াও নাই, এতিয়া সেই মানুহজনেই মোৰ বয়ফ্ৰেণ্ড হয়। কি কোৱা? কেনেকৈ হ'ব পাৰে? কি কেনেকৈ হ'ব পাৰে? হ'ব লগা আছিল, হৈ গ'ল। কি নাম তাৰ? অভিষেক। অভিষেক কি লিখে? পাণ্ডু। পাণ্ডু? তুমি অভিষেক পাণ্ডুৰ লগত বিয়া হ'বা? কিয়? কি প্ৰব্লেম? নাই এনেকুৱা একো নাই। নাইচ নেম। কি কৰে সি? জব। গভৰ্ণমেণ্ট জব ন? কিয় গভৰ্ণমেণ্ট জব কৰে বুলি মই ভাল পাম নেকি? নাই সেনেকুৱা একো নাই। কৰে পিছে, গভৰ্ণমেণ্ট এমপ্লয়িয়ে হয়। গভৰ্ণমেণ্ট জব ন? জানা পৰি, একদিন এনেকুৱা দিন আহিব য'ত ছোৱালীৰ বাপেকে অকল প্ৰাইভেট চাকৰি কৰা ল'ৰাবিলাকক বেছি পাত্তা দিব। আহিব, নিশ্চয় আহিব, কিন্তু তুমি যেতিয়া বুঢ়া হৈ যাবা তাৰ পিছত। ঠিকেই কৈছা দিয়া। আৰু তোমাৰতো প্ৰাইভেট চাকৰিও নাই। এইটো কিন্তু ঠিকেই কৈছা। পিছে তোমাৰ নতুন বয়ফ্ৰেণ্ডৰ কথা শুনি মোৰ বহুত ভাল লাগিল। মোতকৈ এটলিষ্ট ভালেই হ'ব। চলো, কিবা এটাতো ৰাইট কথা ক'লা, মোৰো ভাল লাগিল। দিয়া ৰাখোঁ দিয়া ৰক্তিম এতিয়া ফোনটো। পৰি দিয়া, অল দ্য বেষ্ট। ভালকৈ থাকিবা। মই এইটোৱে বিচাৰোঁ যে তুমি সুখত থাকা, এনজয়। বুজিলোঁ ৰক্তিম, থেংক ইউ, বাই 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 বাই। আৰু হেল্ল' আকাংক্ষা, বহুত মিছ কৰি আছোঁ তোমাক। তুমিয়ে মোৰ শেষ প্ৰেম। আহি যোৱা আকৌ ৰিলেশ্যনশ্বিপত। কোৱা। হৈছে দিয়া, মানুহৰ ব্ৰেকআপ হোৱা হেল্ল' পৰি, ভাল পাওঁ। কি নাম তাৰ? অভিষেক। অভিষেক কি লিখে? কি জানো মই।